নমস্কাৰ সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আজি ভিডিঅ'টোত মই আসাম পুলিচৰ AB UB এছৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন পদসমূহত আহিবলগীয়া প্ৰশ্নসমূহৰ বিষয়ে জানিবলৈ আমাৰ চেনেল চাওক। যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, এইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো স্কিপ নকৰি চাবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহত চাই লওক। আজি প্ৰথম কুৱেশ্যনটো হৈছে নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখনৰ প্ৰতিষ্ঠাতা কোন? চাৰিটি অপশ্যন দিয়া আছে জৱাহৰলাল নেহৰু, সৰোজিনী নাইডু, মহাত্মা গান্ধী আৰু মাদাৰ টেৰেছা। শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি মাদাৰ টেৰেছা। নেক্সট কুৱেশ্যন সুধিছে কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? চাৰিটি অপশ্যন দিয়া আছে কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা আছিল অপশ্যন চাৰিটিৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি নৰনাৰায়ণ। নেক্সট কুৱেশ্যন সুধিছে খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন সুধিছে ভাৰতনাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য? চাৰিটি অপশ্যন দিয়া আছে ভাৰতনাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য? তলত চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি তামিলনাডু। নেক্সট কুৱেশ্যন সুধিছে ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন কৰা হয়? অপশ্যন চাৰিটো দিয়া আছে ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন হয়? চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি 2015 চনত। নেক্সট কুৱেশ্যন সুধিছে পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন চাৰিটো দিয়া আছে চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ মিচিংসকলে। কুৱেশ্যন সুধিছে মীৰ জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? মীৰ জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? তলত চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি চিহাবুদ্দিন তালিচ। নেক্সট কুৱেশ্যন সুধিছে জাতিংগা ক'ত অৱস্থিত? অপশ্যন চাৰিটো দিয়া আছে মৰিগাঁও, ডিমা হাছাও, গোলাঘাট আৰু শোণিতপুৰ। চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি ডিমা হাছাও। জাতিংগা ডিমা হাছাওত অৱস্থিত। নেক্সট কুৱেশ্যন সুধিছে ভূটানৰ মুদ্ৰাৰ নাম কি? অপশ্যন চাৰিটো দিয়া আছে গালট্ৰাম, ৰুপিয়া, পেছ' আৰু ইউৰো। চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ গালট্ৰাম। ভূটানৰ মুদ্ৰাৰ নাম গালট্ৰাম। নেক্সট কুৱেশ্যন সুধিছে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন চাৰিটো দিয়া আছে টকিঅ', মুম্বাই, দিল্লী আৰু হাৰাৰে। চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি দিল্লী। প্ৰথম এছিয়ান গেমছ দিল্লীত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন সুধিছে 2020 চনত অলিম্পিক খেলৰ বজৰং পুনিয়াই কোনবিধ খেলৰ বজৰং পদক লাভ কৰিছিল? 2020 চনত অপশ্যন চাৰিটো দিয়া আছে চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি মল্লযুঁজ। নেক্সট কুৱেশ্যন সুধিছে টকিঅ' অলিম্পিকত 2020 চনত ভাৰতে সৰ্বমুঠ কিমানটা পদক লাভ কৰিছিল? অপশ্যন দিয়া আছে 7টো, 6টো, 5টো আৰু 4টো। চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ 7টো। সোণ 1টো, চিলভাৰ 2টো আৰু ব্ৰঞ্জ 4টো। নেক্সট কুৱেশ্যন সুধিছে সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত? সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত? শুদ্ধ অপশ্যন হৈছে অপশ্যন বি বুধ। নেক্সট কুৱেশ্যন সুধিছে আকবৰনামা কাৰ ৰচনা? আকবৰনামা কাৰ ৰচনা? অপশ্যন চাৰিটো দিয়া আছে চাৰিটো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি আবুল ফজল। আবুল ফজল আকবৰনামাৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন সুধিছে বিদ্ৰোহী কবি বুলি কোনজন ব্যক্তিক কোৱা হয়? কবি বুলি কোনজন ব্যক্তিক কোৱা হয়? অপশ্যন চাৰিটো দিয়া আছে চাৰিটো অপশ্যনৰ ভিতৰত
শুদ্ধ অপশ্যন হৈছে অপশ্যন চি পহন্নলাল চৌধুৰী নেক্সট কুৱেশ্যন সুধিছে ৰাজ্যসভাৰ অধ্যক্ষ কোন চাৰিটি অপশ্যন দিয়া আছে উপৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি ৰাজ্যপাল আৰু প্ৰধানমন্ত্ৰী চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে ৰাজ্যসভাৰ অধ্যক্ষ অপশ্যন এ উপৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন সুধিছে কাৰ দিনত গোহাই কমলালী নিৰ্মাণ কৰা হৈছিল কাৰ দিনত গোহাই কমলালী নিৰ্মাণ কৰা হৈছিল অপশ্যন চাৰিটো দিয়া আছে নৰকাসুৰ ৰুদ্ৰসিংহ বিশ্বসিংহ আৰু নৰনাৰায়ণ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি নৰনাৰায়ণ নেক্সট কুৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল অপশ্যন চাৰিটো দিয়া আছে চাৰিটো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি নলিনীবালা দেৱী নেক্সট কুৱেশ্যন সুধিছে সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত অপশ্যন চাৰিটো দিয়া আছে চাৰিটো অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন বি আফ্ৰিকা নেক্সট কুৱেশ্যন সুধিছে কোন চনত দীপৰ বিলক ৰামসাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন চাৰিটো দিয়া আছে কোন চনত দীপৰ বিলক ৰামসাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ অপশ্যন হৈছে অপশ্যন বি 2002 চনত নেক্সট কুৱেশ্যন সুধিছে খেৰাই উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে খেৰাই উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে অপশ্যন চাৰিটো দিয়া আছে চাৰিটো অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি বড়োসকলে নেক্সট কুৱেশ্যন সুধিছে RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন চাৰিটো দিয়া আছে নিউয়ৰ্ক দিল্লী মুম্বাই আৰু জেনেভা অপশ্যন চাৰিটোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি মুম্বাই RBIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যন সুধিছে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল তলত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন চাৰিটোৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ৰাজা ৰামমোহন ৰায় কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম হৈছে অপশ্যন চাৰিটো দিয়া আছে চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি বানুমতি নেক্সট কুৱেশ্যন সুধিছে সতীদাহ প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলে নিষিদ্ধ কৰিছিল সতীদাহ প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলে নিষিদ্ধ কৰিছিল অপশ্যন চাৰিটো দিয়া আছে চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি লৰ্ড উইলিয়াম বেণ্টিক নেক্সট কুৱেশ্যন সুধিছে ৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰ কিমান চনত ঘোষণা কৰা হৈছিল ৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰ কিমান চনত ঘোষণা কৰা হৈছিল সুধিছে চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি 1858 চনত নেক্সট কুৱেশ্যন সুধিছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হৈছিল ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হৈছিল সুধিছে তলত চাৰিটি অপশ্যন দিয়া আছে চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ 25 জানুৱাৰী নেক্সট কুৱেশ্যন সুধিছে বিখ্যাত সংগীতজ্ঞ তানসেন কাৰ দৰবাৰত আছিল বিখ্যাত সংগীতজ্ঞ তানসেন কাৰ দৰবাৰত আছিল অপশ্যন চাৰিটিৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি আকবৰৰ দৰবাৰত আছিল নেক্সট কুৱেশ্যন সুধিছে থমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত থমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত অপশ্যন চাৰিটো দিয়া আছে বেডমিণ্টন ক্ৰিকেট টেবুল টেনিছ আৰু ফুটবল চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ বেডমিণ্টন থমাছ কাপ বেডমিণ্টন খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যন সুধিছে চৌৰি চৌৰা কাণ্ড কোন চনত সংঘটিত হৈছিল চৌৰি চৌৰা কাণ্ড কোন চনত সংঘটিত হৈছিল সুধিছে চাৰিটি অপশ্যন তলত দিয়া আছে চাৰিটি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি 1922 চনত
নেক্সট কুৱেশ্যন সুধিছে ৰামকেলিয়া কোন ৰাজ্যৰ লোকনৃত্য ৰামকেলিয়া কোন ৰাজ্যৰ লোকনৃত্য সুধিছে অপশ্যন 4টো দিয়া আছে 4টি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে ৰামকেলিয়া কোন ৰাজ্যৰ লোকনৃত্য শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি বিহাৰ ৰাজ্যৰ লোকনৃত্য নেক্সট কুৱেশ্যন সুধিছে মৌমাখিৰ দংশনত কোনটো এচিড পোৱা যায় মৌমাখিৰ দংশনত কোনটো এচিড পোৱা যায় সুধিছে অপশ্যন 4টো দিয়া আছে 4টি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি ফৰ্মিক এচিড পোৱা হয় নেক্সট কুৱেশ্যন সুধিছে তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল অপশ্যন 4টো দিয়া আছে ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ ৰুদ্ৰসিংহ আৰু শিৱসিংহ 4টি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহ নেক্সট কুৱেশ্যন সুধিছে গুমৰাগ তলৰ কোনটো সম্প্ৰদায়ৰ নৃত্য গুমৰাগ অপশ্যন 4টো দিয়া আছে চাহ জনগোষ্ঠী কছাৰী মিচিং আৰু বড়ো 4টি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি মিচিং নেক্সট কুৱেশ্যন সুধিছে বিনয় পত্ৰিকা গ্ৰন্থখনৰ লেখক কোন বিনয় পত্ৰিকা গ্ৰন্থখনৰ লেখক কোন সুধিছে 4টি অপশ্যন দিয়া আছে তলত 4টি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি তুলসীদাস বিনয় পত্ৰিকা তুলসীদাসৰ ৰচনা নেক্সট কুৱেশ্যন সুধিছে জাপানৰ ৰাজধানী চহৰ কোনখন তলত 4টি অপশ্যন দিয়া আছে 4টি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ টকিঅ' জাপানৰ ৰাজধানী টকিঅ' নেক্সট কুৱেশ্যন সুধিছে কোনটো গ্ৰহ পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় অপশ্যন 4টো দিয়া আছে বৃহস্পতি পৃথিৱী শুক্ৰ আৰু বুধ অপশ্যন 4টিৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি শুক্ৰ গ্ৰহক যমজ ভগ্নী বুলি কোৱা হয় কুৱেশ্যন সুধিছে বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত সুধিছে তলত 4টি অপশ্যন দিয়া আছে 4টি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি কৰ্ণাটক নেক্সট কুৱেশ্যন সুধিছে উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত সুধিছে তলত 4টি অপশ্যন দিয়া আছে 4টি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ পশ্চিমাঞ্চল পাহাৰত নেক্সট কুৱেশ্যন সুধিছে নামদাঙৰ শিলৰ শাক কোনে নিৰ্মাণ কৰিছিল নামদাং শিলৰ শাক কোনে নিৰ্মাণ কৰিছিল সুধিছে তলত অপশ্যন 4টো দিয়া আছে 4টি অপশ্যনৰ মাজত শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন সুধিছে অসম মেডিকেল কলেজ কিমান চনত স্থাপন কৰা হৈছিল অসম মেডিকেল কলেজ কিমান চনত স্থাপন কৰা হৈছিল সুধিছে তলত অপশ্যন 4টো দিয়া আছে 4টি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে 1947 চনত নেক্সট কুৱেশ্যন সুধিছে জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত সুধিছে অপশ্যন দিয়া আছে 4টি অপশ্যনৰ মাজত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি উৰিষ্যা জগন্নাথ মন্দিৰ উৰিষ্যা ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন সুধিছে লতা মংগেশকাৰে কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল লতা মংগেশকাৰে কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল সুধিছে অপশ্যন 4টো দিয়া আছে 4টি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি 1989 চনত নেক্সট কুৱেশ্যন সুধিছে হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল সুধিছে অপশ্যন 4টো দিয়া আছে তলত 4টি অপশ্যনৰ মাজত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কুৱেশ্যন সুধিছে ইৰাণৰ মুদ্ৰাৰ নাম কি তলত 4টি অপশ্যন দিয়া আছে পেছো ৰিয়াল টকা আৰু ৰুপি 4টি অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি ৰিয়াল নেক্সট কুৱেশ্যন সুধিছে স্বামী বিবেকানন্দৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় স্বামী বিবেকানন্দৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় সুধিছে তলত 4টি অপশ্যন দিয়া আছে 4টি অপশ্যনৰ মাজত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি 12 জানুৱাৰী নেক্সট কুৱেশ্যন সুধিছে
হকি খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে হকি খেলত কয়জনকৈ খেলুৱৈ থাকে প্ৰতিটো দলত সুধিছে চাৰিটি অপচন দি আছে চাৰিটি অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন ডি 11 জন নেক্সট কোৱেশ্চন সুধিছে ৰঘুদেৱ কাৰ পুতেক আছিল অপচন চাৰিটো দি আছে শাহজাহান বাবৰ আকবৰ আৰু চিলাৰায় চাৰিটি অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন ডি চিলাৰায় নেক্সট কোৱেশ্চন সুধিছে ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল সুধিছে অপচন দি আছে চাৰিটো অপচনৰ মাজত শুদ্ধ অপচন হৈছে অপচন বি শাহজাহানে নিৰ্মাণ কৰিছিল ময়ূৰ সিংহাসন নেক্সট কোৱেশ্চন সুধিছে দবা খেলৰ জন্ম কোন দেশত হৈছিল সুধিছে অপচন চাৰিটো দি আছে অপচন চাৰিটোৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন ডি ভাৰত নেক্সট হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল অপচন চাৰিটো দি আছে চাৰিটি অপচনৰ ভিতৰত শুদ্ধ অপচন আপোনালোকে কমেণ্ট কৰি জনাবা